বন্ধুসকল আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম যে 2011 চনৰ সেন্সাছৰ লিষ্ট আপুনি কেনেকৈ ডাউনলোড কৰিব বা এই সেন্সাছ লিষ্টখন যদি আপোনাৰ কুপনখন হেৰাই যায় তেতিয়াহ'লে আপুনি অনলাইনৰ জৰিয়তে কেনেকৈ এইটো ডাউনলোড কৰিব সেইটোৰ বিষয়ে আজি আমি সম্পূৰ্ণ আলোচনা কৰিম। বন্ধুসকল এই কাগজখন বৰ্তমান প্ৰয়োজন হোৱাৰ একমাত্ৰ কাৰণ হৈছে বৰ্তমান ৰেচন কাৰ্ডত যিসকলৰ নাম অন্তৰ্ভুক্ত নাই বা 2011 চনত তেওঁলোকৰ নাম আছে, তেওঁলোকৰ নাম যদি ৰেচন কাৰ্ডত নাথাকে তেতিয়াহ'লে সেইসকল ব্যক্তিৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত কৰিব পাৰিব, যাৰ কাৰণে 2011 চনৰ সেন্সাছৰ কাগজখনৰ প্ৰয়োজন হৈছে। আৰু এই কাগজখনৰ সম্পূৰ্ণ ডাটাটো উলিয়াবৰ কাৰণে আপুনি কি কৰিব লাগিব সবিশেষ তথ্য আমি আজি এই ভিডিঅ'টোত আলোচনা কৰিম। পোনপ্ৰথমে আপোনাৰ ওচৰত সেই সেন্সাছৰ কুপনখন আপোনাৰ থাকিব লাগিবই, আৰু যদি নাথাকে তেতিয়াহ'লে আপোনাৰ ঘৰৰ ওচৰৰ পাজৰৰ যিকোনো এখন কাৰ্ড আনিলে আপুনি ওলাব পাৰিব আপোনাৰ সেই সেন্সাছৰ কাগজখন। আৰু যদি তেওঁলোকৰো নাথাকে তেতিয়াহ'লে আপোনাৰ অঞ্চলৰ যিকোনো এখন কাৰ্ড আনি আপুনি ভোটাৰ তালিকা যিদৰে চেক কৰা হয় তেনেকৈ আপুনি সেন্সাছৰ লিষ্টখন চেক কৰিব পাৰিব। কিন্তু বন্ধুসকল এই কাৰ্ডখন আপুনি অনলাইনত কেনেকৈ ডাউনলোড কৰিব? গতিকে মই এটা কথা ক'ব বিচাৰিছোঁ যে অনলাইনত এই কাৰ্ডৰ বিষয়ে কোনো ধৰণৰ তথ্য নাই বা সেন্সাছৰ লিষ্ট আপুনি ডাউনলোড কৰিব নোৱাৰে। গতিকে ইয়াৰ কাৰণে আপুনি কি কৰিব লাগিব, আপোনাৰ ওচৰৰ যদি কম্পিউটাৰ দোকান থাকে তেতিয়া কম্পিউটাৰ দোকানত যদি সেই লিষ্টবিলাক যদি আগৰে পৰা ডাউনলোড কৰি ৰখা হয় তেতিয়াহ'লে আপুনি তাত গৈ পাব। আৰু যদি নাথাকে তেতিয়াহ'লে একমাত্ৰ এটা উপায় আছে যে আপোনাৰ গাঁও পঞ্চায়তত গৈ সকলো তথ্য আপুনি পাই যাব। তেওঁলোকৰ তাত গৈ পেলাই আপুনি পাব সেন্সাছৰ বহীবিলাক আছে তাত, সেই বহীবিলাকৰ ভিতৰত আপোনাৰ সেন্সাছৰ কুপনৰ নম্বৰটো উলিয়াই সেই বহী নম্বৰটো চেক কৰি আপুনি আপোনাৰ সেন্সাছৰ লিষ্টটো তাৰ পৰা উলিয়াই ল'ব পাৰিব। এইটোৱে আছিল আজিৰ আমাৰ এটা সৰু ইনফৰ্মেটিভ ভিডিঅ', যিটো ভিডিঅ'ৰ দ্বাৰা আমি ক'ব বিচাৰিছোঁ যে সেন্সাছৰ লিষ্টটো কেনেকৈ আপুনি ডাউনলোড কৰিব। কিন্তু মই কোৱা মতে এখন ডাউনলোড অনলাইনত কেতিয়াও নহয়, এখন একমাত্ৰ আপোনাৰ গাঁও পঞ্চায়ত বা যিকোনো পুৰণা কম্পিউটাৰ শ্বপত গৈ আপুনি এখন উলিয়াব পাৰিব।